এই মুহূর্তে লৈ আহিছো অসমবাসী ৰাজ্যৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 29 এপ্ৰিল ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ভোটদানৰ পাছতো ৰেহাই নাই চৰকাৰী মাটি বেদখলকাৰী, ৰাজ্যত পুনৰ আৰম্ভ হ'ব উচ্ছেদৰ জোৱাৰ। 4 মেত ফলাফলৰ পিছত কঠোৰভাৱে আহি আছে বিজেপি চৰকাৰ। চৰকাৰী মাটি এৰিবলৈ সাজু হওক আপুনি। ন্যায় নাপায় জুবিন গাৰ্গে সকলোতকৈ ঘৃণা কৰা মানুহজনে আছিল শ্যামকানু মহন্ত। শ্যামকানু মহন্তৰ পত্নীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই কিয়? শ্যামকানু মহন্তৰ পত্নী অনিতাৰ কথাত সন্দেহ আছে। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ভোটদানৰ পাছতো ৰেহাই নাই বেদখলকাৰীৰ, ৰাজ্যত পুনৰ আৰম্ভ হ'ব উচ্ছেদৰ জোৱাৰ। চৰকাৰী মাটি এৰিবলৈ সাজু হওক বেদখলকাৰীয়ে। 4 মেত ফলাফলৰ পিছত কঠোৰভাৱে আহি আছে বিজেপি চৰকাৰৰ মহা উচ্ছেদ অভিযান। বিজেপি চৰকাৰ আহিলেই হ'ব ভয়ংকৰ উচ্ছেদ। ভোটদানৰ পাছতো বেদখলকাৰীয়ে নাপাব ৰেহাই, বেদখলকাৰীৰ মাজত লাগিব হাহাকাৰ। অধিক কঠোৰ ৰূপত আহি আছে বিজেপি চৰকাৰ। 4 মেত ফলাফলৰ পাছতেই চলিব বুলডোজাৰ, বেদখলকাৰীৰ ৰেহাই নাই। চৰৰ মাতাব্বৰৰ পৰা কাঢ়ি আনি দিয়া হ'ব। বৰ্তমানৰ ৰাজ্যত লাখ লাখ বিঘা ভূমি আছে উচ্ছেদ কৰিবলৈ। 20ৰ পৰা 25 বছৰ পৰ্যন্ত লাগিব অসমৰ সকলো মাটি উদ্ধাৰ কৰিবলৈ। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ন্যায় নাপায় জুবিন গাৰ্গে, শ্যামকানুৰ পত্নী অনিতাৰ কথাত সন্দেহ হৈছে। বিজয়ীৰ দৰে হাঁহি মাৰি ফুৰিছে অনিতা ডেকাই। সেই হাঁহিটো আজিও বাজি আছে সকলোৰে কাণত। জুবিনে সকলোতকৈ ঘৃণা কৰা মানুহজনে আছিল শ্যামকানু। 7 মাহে কিয় কেমেৰাৰ সন্মুখলৈ আহিবলৈ সাহস হোৱা নাছিল? আমাৰ ৰাইজে কেৱল চাইহে আছে। জুবিন ক্ষেত্ৰত গৈ চাকি বন্তি জ্বলাই লাভ নাই। জুবিন গাৰ্গৰ আত্মাই শান্তি পোৱা নাই। জুবিন গাৰ্গৰ আত্মাই দুখত ঘূৰি ফুৰিছে। শ্যামকানুৰ পত্নীক কিয় গ্ৰেপ্তাৰ কৰা নাই? খঙত অগ্নিশৰ্মা জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামী। ন্যায় নাপায় জুবিন গাৰ্গে, শ্যামকানুৰ পত্নী অনিতাৰ কথাত সন্দেহ হৈছে। কিয় গ্ৰেপ্তাৰ কৰা নাই শ্যামকানুৰ পত্নীক? বিজয়ীৰ দৰে হাঁহি মাৰি ফুৰিছে অনিতা ডেকাই। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।